নমস্কাৰ বন্ধুসকল, মই মল্লিক ব্লগত স্বাগতম জনাইছোঁ। মই আহিছোঁ আজি বাসুদেৱ মন্দিৰলৈ। বাসুদেৱ মন্দিৰৰ ভিতৰলৈ আপোনালোকক দেখাবলৈ বিচাৰি আছোঁ। বলক, বাসুদেৱ মন্দিৰত ইমান চৰাই চাবনে, চবফালে চৰাই, ইফালে চালেও চৰাই, ইফালে চালে চৰাই, ইফালে গেটৰ সন্মুখত যিমানখিনি গছ আছে চব চৰাই আছে, পূৰা চৰাই। মই আপোনালোকক জুম কৰি দেখাই আছোঁ চৰাইবিলাক। এইবিলাক দেখি পাইছেনে? চৰাই চাবলৈ হ'লেও আপোনালোকে বাসুদেৱ মন্দিৰত আহিব পাৰে। ইমান চৰাই, ইফালে চাইছেনে? চৰাই ইমান গৰম দিছে, গৰমত হ'লেও আপোনালোকক দেখাই আছোঁ চৰাই। ইফালে বহুত চৰাই, মানে ইমান চাব চৰাই, চবফালে চৰাই আছে পূৰা। সেয়া ভিডিঅ'টো আৰু কি বুলি ক'ম আৰু, যদি মোৰ চেনেলটো বহুত পিছুৱাই আছে, আপোনালোকে অলপ ছাপোৰ্ট কৰিব। যদি ভিডিঅ'টো চাই পেলাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু ইফালে জেগাখিনি আপোনালোকক ঘূৰাই দেখাই আছোঁ। এতিয়া আমি অলপ ভিতৰলৈ যাওঁ। ভিতৰলৈ গৈ মেলি আপোনালোককো বাকীখিনি দেখাই আছোঁ বাৰু। এয়া আমি মন্দিৰৰ ভিতৰলৈ আহি পাই গ'লোঁ। ভিতৰতো ভিডিঅ' কৰিব নিদিয়ে, বাহিৰৰ ডোখৰতো ভিডিঅ' কৰিব দিয়ে। মন্দিৰৰ ভিতৰতে সেৱা কাৰোঁ বুলি ভাবিছোঁ। সেৱাটো কাঢ়ি ল'লোঁ, লৈ মেলি আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। এই জেগাটো হৈছে চাকি জ্বলোৱা জেগা। চাকি জ্বলোৱা জেগাটো ইমান ডাঙৰ নহয়, চালেও আপোনালোকে চাই থাকিব মন যাব। এইডোখৰত চাকি জ্বলাই মেলি আজৰি হ'লোঁ। এইডোখৰত বামুণজনে মন্ত্ৰ গালে, হৈ গ'ল এতিয়া গোৱা। এইডোখৰ সেৱা কৰা জেগাটো, মন্দিৰটো এইটোৱে হয়। পূজাৰীটো আহিলে আৰু অহাৰ পিছত মই ভাবিলোঁ বাহিৰৰ পৰাই অকণমান মন্দিৰটো দেখাই দিওঁ বুলি আপোনালোকক। এইটোৱে মন্দিৰটো হয় বাসুদেৱ থান। আপোনালোকে আহিব, আমিও আহি পেলাই চাই পেলাই ভাল পালোঁ। মন্দিৰটো বহুত ডাঙৰ মন্দিৰ হয়। মন্দিৰটো যোনে অহা নাই আপোনালোকে আহিব আৰু ভিডিঅ'টো চাই পেলাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। সেয়া ইয়াতে ঘূৰাই মেলি আপোনালোকক দেখালোঁ। ইফালে আমি এতিয়া বেলেগ ছাইডলৈ যাওঁ। আমি যাম এতিয়া অতিথি শাললৈ আমাক মাতিছে বাৰু। তাৰপিছত যিমান দূৰৰ পৰা মানুহ আহে অতিথি শালতে আহি পেলাই বহিব পাৰে। বহি মেলি চাহ পানী ইয়াৰ পৰাই চব মন্দিৰৰ ফালৰ পৰাই দিয়া হয়। সেইটো হ'ল গোটেই মন্দিৰটোত দেখি পাইছে। এইটো অতিথি শাল আহি পাই গ'লোঁ। আমিও ভিতৰলৈ সোমাই মেলি আপোনালোককো দেখাওঁ জেগাটো কেনেকুৱা। ইফালে ৰুম আছে, এইটো ৰুমত বহি মেলি মানুহজনীও বহি আছে। ইয়াতে বহি মেলি ৰেষ্ট কৰাৰ পিছত চাহ পানী যিমান আছে চব ইয়াতে দিব। তাৰপিছত বেছি দূৰৰ পৰা আহিলে ভাত পানীও দিয়া হয় ইয়াত। আপোনালোকক আৰু এটা বস্তু দেখাই আছোঁ। এই বস্তুটো কি বস্তু হয় আপোনালোকে কমেণ্ট কৰি জনাব। এইটো মই আহি পেলাই চালোঁ, চাই পেলাই বহুত ভাল পালোঁ। এইটো আকৌ বহুত দিনৰ পুৰণা, বহুত বছৰ পুৰণা বস্তু হয় সেইটো আমাৰ মানুহজনী। সেইটো ল'ৰা ছোৱালীবিলাক, বাচ্ছাবিলাক চৰাই দিলোঁ আৰু দি মেলি আজৰি হৈছে যাব লৈছোঁ। এতিয়া ঘৰলৈ যাওঁ। লাষ্ট ফিনিচিং চৰাইখিনি দেখাই দিছোঁ। মাতবোৰ শুনি পেলাই গম পাইছে কিমান চৰাই আছে। যদি ভিডিঅ'টো ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ চেনেলটো বহুত পিছুৱাই আছে, আপোনালোকে অলপ ছাপোৰ্ট কৰি দিব।